Hi everyone, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ প্লাম গুডনেছৰ কিছুমান ভাইৰেল প্ৰডাক্ট যি মই নিজে ইউজ কৰি আছোঁ সেয়েহে মই ভাবিলোঁ মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। প্ৰথমে মই লৈ আহিছোঁ প্লাম গুডনেছৰ গ্ৰীণ টি টোনাৰ যি এলকহল আৰু পেৰাবেন ফ্ৰী হয়। ড্ৰাই স্কিন লোকে এই প্ৰডাক্ট ইউজ নকৰিব কাৰণ ই আপোনাৰ স্কিনখন আৰু ড্ৰাই কৰি দিব পাৰে, কিন্তু অইলি কম্বিনেশ্যন এক্নি প্ৰোন স্কিনৰ লোকে ডেফিনেটলি এবাৰ ট্ৰাই কৰি চাব পাৰে। নেক্সট মই লৈ আহিছোঁ প্লাম বডি লভিং ভেনিলা ভাইবছ পাৰফিউম যি মোৰ খুবেই ফেভৰেট হয়। মোৰ অলৰেডি এটা বটল শেষ হৈছে, এইটো আকৌ মই ছেকেণ্ড টাইম পাৰচেছ কৰিছোঁ। একচুৱেলি মই ইমান ষ্ট্ৰং পাৰফিউম ইউজ কৰিব নোৱাৰোঁ, কিন্তু ইয়াৰ স্মেলটো খুবেই লাইট আৰু ফ্ৰেছ হয়। মই বুজাব পৰা নাই ইয়াৰ স্মেলটো কিমান চুইট হয়। আপোনালোকে এই প্ৰডাক্টটো চকু মুদি কিনিব পাৰে। এতিয়া লৈ আহিছোঁ প্লাম গ্ৰীণ টি ডে লাইট ছানস্ক্ৰীণ যি 35+ SPF প্ৰটেকশ্যন দিয়ে আৰু পেৰাবেন ফ্ৰী হয়। স্পেচিয়েলি অইলি আৰু একনি প্ৰোন স্কিনৰ বাবে বেষ্ট হয়। লাইট জেল টেক্সচাৰ হয় যাৰ কাৰণে ই লগাবলৈ খুবেই সহজ আৰু ই স্কিনত কোনো ধৰণৰ হোৱাইট কাষ্ট নিদিয়ে। নন কমেডজেনিক হয় যাৰ কাৰণে অইলি স্কিনৰ বাবে পাৰফেক্ট হয়। ইয়াতে গ্ৰীণ টি পোৱা যায় যি আমাৰ স্কিনখন ছফ্ট স্মুথ কৰাৰ লগতে একনি আৰু পিম্পলছবোৰ কমোৱাত সহায় কৰে। যিহেতু মোৰ অইলি স্কিন নহয় সেয়েহে এই প্ৰডাক্টে মোৰ স্কিনত কোনো ধৰণৰ এফেক্টিভ ৰিজাল্ট নিদিলে অভাৰঅল এই প্ৰডাক্টটো ভালেই হয়। যদি এটা ভাল শ্বাৱাৰ জেল বিচাৰি আছে তেনেহ'লে এই প্লাম বডি লভিঙৰ শ্বাৱাৰ জেলটো কিনিব পাৰে। ইয়াৰ স্মেলটো বহুত ভাল হয় আৰু লং লাষ্টিং হয়। মোৰ প্লাম গুডনেছৰ ভাল লগা প্ৰডাক্টসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।